নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আপোনালোক বহুতেই ধূপৰ ব্যৱসায় এটা আৰম্ভণি কৰাৰ কথা ভাবে বা কৰিও আছে বৰ্তমান কিন্তু বহুতৰ মনত এটা কনফিউজন থাকে যে এই যিবিলাক ধূপৰ পেকেট এই ধূপৰ পেকেটবিলাক আপোনালোকে কেনেকৈ নিজৰ ব্ৰেণ্ডত বনাব পাৰিব তাৰ কাৰণে কি ডকুমেন্টছ লাগিব আৰু সেই পেকেটটোত যেটো আপোনালোকে ব্র্যান্ড নেম দিব সেই নামটো ট্ৰেডমাৰ্ক কৰিব লাগিব নেকি সেই পেকেটটো বনালে আপোনালোকৰ কিমান টকাৰ ইনিশিয়াল ইনভেষ্টমেন্ট হ'ব এই গুটেই কথাখিনি যদি আপোনাৰ মনতো প্ৰশ্ন আছিল তেতিয়া হলে আপুনি ভিডিওটো শেষলৈকে চাওক ইয়াৰ গুটেই স্টেপ বাই স্টেপ প্ৰশ্নৰ উত্তৰ মই এই ভিডিওটোত আপোনালোকক দিবলৈ চেষ্টা কৰিম এতিয়া প্ৰথম কথাটো হ'ল যে এই যেতিয়া ধূপৰ পেকেট আপুনি আপোনাৰ ব্ৰেণ্ডত বনোৱাৰ পৰিকল্পনা কৰে তেতিয়া হলে আপোনালোকে প্ৰথম যেটো স্টেপ আপোনালোকে ফলো কৰিব লাগিব সেইটো হৈছে এই পেকেটৰ যেটো ব্ৰেণ্ড নেম সেই নামটো দিয়াটো এতিয়া সেই নামটো যিকোনো ধৰণৰ ফ্লেভাৰ হ'ব পাৰে যিকোনো ধৰণৰ আপোনাৰ ভাল লগা নাম হ'ব পাৰে যিকোনো ধৰণৰ সমাজত প্ৰচলিত শব্দ হ'ব পাৰে যিবোৰ আপোনালোকে এজ এ ব্ৰেণ্ড নেম হিচাপে ইউজ কৰিব পাৰে কিন্তু তাতে এটা কথা লক্ষ্য ৰাখিব লাগিব যে যেতিয়া আপুনি এটা ব্ৰেণ্ড নেম সিলেক্ট কৰিব সেই ব্ৰেণ্ড নেমটো যাতে বেলেগ আৰু কাৰো থাকিব নেলাগিব কিন্তু তাতে এটা বস্তু আপুনি ইউজ কৰিব পাৰে যিবিলাক কমন ওয়াৰ্ড থাকে সাপোজ আপুনি এই পেকেটটোৰ নামটো দেখিছে উপাসনা এই উপাসনা পেকেটটো বেলেগ এজন মানুহেও বনাব পাৰে যেহেতু এই উপাসনা ওয়াৰ্ডটো কাৰুৰ ট্ৰেডমাৰ্ক থকা ওয়াৰ্ড নহয় এই উপাসনা হৈছে মানুহৰ যি ভগৱানক কৰা সেৱা হেতুকে আমি উপাসনা বুলি কওঁ গতিকে সেই উপাসনাটো সকলোৰে কাৰণে সেম হয় গতিকে এটো সকলোৱে ইউজ কৰিব পাৰে কিন্তু এই পেকেটটো আপোনালোকে দেখিছে এই পেকেটটোৰ নামটো হৈছে মনসুন মনসুন মানে বৰষা বা বৰষাকাল গতিকে এটো এটা কমন ওয়াৰ্ড গতিকে এটো সবে ইউজ কৰিব পাৰে কিন্তু এই পেকেটটোৰ যেটো ওপৰত আপোনালোকে দেখিছে এটো সীতা আগৰবত্তি এটা কথাটো হ'ল কি এই যেটো সীতা আগৰবত্তি হয় এটো যদি সেই ক্লায়েন্ট জনে ট্ৰেডমাৰ্ক কৰাই লয় তেতিয়া হলে কিন্তু এই পেকেটটো আৰু বেলেগে ইউজ কৰিব নোৱাৰে সেইটোৱে ডিফাৰেন্স হৈছে এটা ট্ৰেডমাৰ্ক থকা ব্ৰেণ্ড আৰু এটা ট্ৰেডমাৰ্ক নথকা ব্ৰেণ্ডৰ মাজত গতিকে যদি আপুনি নিজৰ পেকেটটো ব্ৰেণ্ড বনোৱাৰ লগতে তাক আপুনি প্ৰটেক্ট কৰিব বিচাৰে যে সেই পেকেটটো যাতে আৰু কোনেও ইন ফিউচাৰত ব্যৱহাৰ কৰিব নোৱাৰে কপি কৰিব নোৱাৰে আৰু কপি কৰিলেও যদি আপুনি লিগেল একচন ল'ব পাৰে তেতিয়া হলে আপুনি সদায় সেই ব্ৰেণ্ড নেমটো ট্ৰেডমাৰ্ক কৰাব লাগিব আৰু সেই ট্ৰেডমাৰ্ক কৰোৱাৰ এটা এক্সট্ৰা খৰচ হয় যেটো 6,500 মান টকা হয় তাতে আপোনাৰ 4,500 টকাৰ এটা গভৰ্নমেন্ট ফিজ থাকে আৰু 2000 মান টকাৰ প্ৰফেশনাল ফিজ থাকে গতিকে আপোনালোকে যদি ব্ৰেণ্ড এটা বনায় আপোনালোকে ট্ৰেডমাৰ্ক লৈও বনাব পাৰে নলৱাকৈ বনাব কিন্তু লৈ বনালে সেই পেকেটটোৰ যেটো নাম বা যেটো ডিজাইন সেইটো আপোনাৰ কাৰণে প্ৰটেক্টেড হৈ থাকিব সেই নামটো বা ডিজাইনটো বেলেগ কেতিয়াও কোনেও ব্যৱহাৰ কৰিব নোৱাৰে 10 বছৰৰ কাৰণে আপুনি ট্ৰেডমাৰ্ক পাই যাব তাৰ পিছত আকৌ আপুনি ৰিনিউ কৰি পেলাই তাক আৰু এক্সটেন্ড কৰি গৈ থাকিব পাৰে তো এইটো হৈছে প্ৰথম কথাটো এই নামটো দিয়া আৰু নামটো ৰেজিষ্টাৰ কৰোৱাৰ যেটো কনফিউজন মই আশা কৰো আপোনালোকে এই কথাখিনি এতিয়া বুজি পালে এতিয়া সেকেন্ড কথাটো আহো যে যেতিয়া আপুনি পেকেটটো বনাবলৈ অৰ্ডাৰ দিয়ে তেতিয়া আমি ইয়াতে সাইডত যেটো লিখো ম্যানুফ্যাকচাৰ্ড এণ্ড মাৰ্কেটেড বাই ধৰক এটো ৰুদ্ৰ ট্ৰেডাৰ্স লিখা আছে ইয়াতে আমাৰ কোম্পানীৰ ডিটেইলছ ফোন নাম্বাৰ হওক এড্ৰেছ হওক বা যি হওক XYZ আমি দিছো ঠিক একেদৰে আপোনালোকেও হেতু কৰিব বিচাৰে নিজৰ ব্ৰেণ্ডত তো তেতিয়া কি হয় ইয়াতে যেটো আমি ডিটেইলছ দিছো এটা ৰুদ্ৰ ট্ৰেডাৰ্স এটো আমাৰ এটা ৰেজিষ্টাৰ্ড কোম্পানী হয় আৰু আমি হেমতে তাৰ ডিটেইলছখিনি দিছো এতিয়া আপুনি যদি ভাবিছে যে মই এটো ডিটেইলছ দিও তেতিয়া হলে আপুনি এখন ট্ৰেড লাইসেন্স নহলে এখন MSME বনাব লাগে এতিয়া কথাটো হ'ল কি ট্ৰেড লাইসেন্সখন উলোৱাটো আজিকালি অলপমান কঠিন হৈ গৈছে কঠিন বুলি কৈছো এই কাৰণে কাৰণ গাঁও পঞ্চায়ত বিলাকত সময়ত হে মানে ট্ৰেড লাইসেন্স বনোৱা ফৰ্ম নাথাকে কিবা নাথাকে তো সেই কাৰণে বহুতখিনি সময়ত ট্ৰেড লাইসেন্সখন বন্ধ কৰি ৰাখে বহুত সময়ত বহুত গাঁও পঞ্চায়ত বা মিউনিসিপালিটি ট্ৰেড লাইসেন্স ইস্যু নকৰে তো তাৰ এটা অল্টাৰনেট আপোনালোকে এখন উদ্যম সাৰ্টিফিকেট নহলে এখন MSME সাৰ্টিফিকেট
বনাই ল'ব পাৰে তাতে আপোনালোকে সেই কোম্পানীৰ ডিটেইলছ এড্ৰেছ কাম গোটেইখিনি দি পেলাই এখন সাৰ্টিফিকেট বনাব পাৰিব যিখন গভৰ্নমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰ ৰেজিষ্টাৰ্ড হ'ব আৰু সেই সাৰ্টিফিকেটখন ইউজ কৰি পেলাই আপুনি আপোনাৰ কোম্পানীটোৰ যিটো নাম ৰেজিষ্টাৰ আপুনি সেই সাৰ্টিফিকেটত কৰিছিল সেই নামটো আপুনি ইয়াতে ইউজ কৰিব পাৰিব তো প্ৰথম কথাটো হ'ল কি পেকেটৰ ব্ৰেণ্ড নেম তাৰ পিছত হ'ল আপোনাৰ কোম্পানীৰ নেম এতিয়া কথাটো হ'ল 3 নম্বৰ ষ্টেপটো হৈছে এই পেকেটটোৰ ডিজাইনটো তো গতিকে সেই দুটা বস্তু আপুনি ঠিক কৰাৰ পাছত বাকি গোটেই কামখিনি আমিয়ে আপোনাৰ কাৰণে কৰি দিম ডিজাইনৰ পৰা আৰম্ভণি কৰি এই পেকেটটো প্ৰিন্টিং কৰি আনি আপোনাৰ দিয়ালৈকে গতিকে তাৰ কাৰণে আৰু আপুনি বেলেগ একো কৰিব নালাগে আপোনালোকৰ নামটো আৰু কোম্পানীৰ ডিটেইলছখিনি আমাক দি দিলে সেই নামটোৰ লগত মিলাকৈ আমি পেকেটটোৰ প্ৰথম ডিজাইন কৰিম তাৰ পিছত আপোনাক আমি দেখাম আপুনি সেই পেকেটটো চাই পেলাই আমাক ক'ব লাগিব যে এইটো পেকেটৰ ডিজাইনটো ভাল হৈছে বা ভাল নাই হোৱা যদি কয় যে এইটো ভাল লগা নাই এইটো আপুনি হলাই বেলেগ কিবা এটা দিব তেতিয়াহ'লে সেইখিনি আকৌ আমি ৰিপিট শুদ্ধ কৰাম শুদ্ধ কৰি পেলাই আকৌ আপোনাক দেখাম যেতিয়ালৈকে আপুনি সেই ডিজাইনটো পছন্দ নকৰে আৰু যেতিয়া আপোনাৰ ডিজাইনটো পছন্দ হ'ব আপুনি ভাবিব যে এই ডিজাইনটো ভাল লাগিছে এইটো মাৰ্কেটত চলিব তাৰ পাছত আমি সেই পেকেটটো প্ৰিন্টিংলৈ পঠাম আৰু পেকেট প্ৰিন্টিং হৈ অহালৈকে মোটামুটি 20 দিন মান সময় আপোনালোকক লাগিব গতিকে আপুনি যদি নিজৰ ব্ৰেণ্ড এটা বনোৱাৰ পৰিকল্পনা কৰিছিল তেতিয়াহ'লে হাতত কমেও 20-25 দিন সময় ল'ব কাৰণ প্ৰথমবাৰ ডিজাইনটো কৰোতেও 4-5 দিন সময় লাগিব প্ৰিন্টিং কৰি আহোতে 20 দিন লাগিব তো মোটামুটি 20-25 দিন সময় এটা আপোনালোকে হাতত ৰাখিব এতিয়া কথাটো হ'ল কি আপোনালোকে গম পালে পেকেটটো নামটো ষ্টাৰ্ট কৰি পেকেট প্ৰিন্টিং হৈ অহালৈকে যিটো প্ৰসেছ আৰু তাত কিমান সময় লাগিব এতিয়া কথাটো হ'ল যে আপোনালোকে সেই পেকেটখিনি বনাওতে কিমান খৰচ হ'ব সেইটো যদি আপুনি চাই তেতিয়াহ'লে এই পেকেটবিলাকৰ বেলেগ সাইজ থাকে আৰু বেলেগ কোৱালিটি থাকে এই পেকেটটো হৈছে নন লেমিনেশ্যন পেকেট এই পেকেটটোৱে সেম সাইজৰ এটা লেমিনেশ্যন পেকেট আহে ঠিক একেদৰে 20 টকীয়া পেকেট 50 টকীয়া পেকেট আহে তো কথাটো হ'ল এনেকুৱা যে সেই 10 টকীয়া পেকেট যদি আপুনি অৰ্ডাৰ দিয়ে যিকোনো এনেকুৱা দুটা ডিজাইনৰ 12000 টোটাল 24000 পেকেট অৰ্ডাৰ দিব লাগে ঠিক একেদৰে 20 টকীয়া পেকেটতো আপুনি 12000 24000 অৰ্ডাৰ দিব পাৰে আৰু যদি 50 টকীয়া পেকেট বনায় তেতিয়াহ'লে আপোনালোকে 6000 12000 অৰ্ডাৰ দিলেও হৈ যায় আৰু তাৰ যেটো খৰচা এটো কোৱালিটি আৰু কোৱান্টিটিৰ ওপৰত ডিপেন্ড কৰে সেই ৰেটটোৰ কাৰণে আপুনি আমাৰ অফিচৰ লগত যোগাযোগ কৰিলে সেই সময়ত যেটো বেষ্ট পসিবল ৰেট আপোনালোকক আমি দিব পাৰিম সেইটো ৰেটতে বনাই দিম এতিয়া বহুতে ভাবে যে নিজৰ পেকেট এটা বনালে খৰচা বেছি হয় নে ৰেডিমেড পেকেট কিনিলে খৰচা বেছি হয় এই কথাটো মই ক্লিয়াৰ কৰি দিছো যে ৰেডিমেড পেকেটেই লওক বা নিজৰ ব্ৰেণ্ডৰ পেকেটেই লওক খৰচা দুইটাতে সমান হয় কোনোটোতে বেছি নহয় খালি নিজৰ ব্ৰেণ্ডটো বনাওতে এটা ডিজাইনৰ চাৰ্জ ওয়ান টাইম আপুনি পে কৰিব লগা হয় যেহেতু আপোনাৰ ডিজাইনটো ইউনিক হ'ব হেতু ওয়ান টাইমে হ'ব এবাৰ এই ডিজাইনটো হোৱাৰ পিছত আকৌ আপুনি নেক্সট বাৰ সেই পেমেন্টটো কৰিব নালাগে কিন্তু নিজৰ ব্ৰেণ্ডটো বনালে কেতিয়াবা আপোনাৰ খৰচা কমো হ'ব পাৰে যদি আপুনি বেছি কোৱান্টিটিত বনায় ধৰি ললো এটো পেকেট আপুনি 24000 বনালে যেটো দাম পাব আপুনি সেই সেম পেকেটটোৱে যদি 1 লাখ বনায় তেতিয়াহ'লে তাৰ দামটো নিশ্চয় 10 পইচা হলেও পাৰ পেকেটত কমি যাব যেটো 1 লাখ পেকেটত মোটামুটি 10000 টকাৰ ডিফাৰেন্স গতিকে এইখিনি বস্তু আপুনি যেতিয়া কৰিব সালিজাৰি চাই যদি কৰে ইনভেষ্টমেন্ট অলপ যদি বেছিকৈ কৰিব পাৰে আপোনালোকৰ নিজৰ ব্ৰেণ্ডত কৰিলে লাভহে বেছিকৈ হয় আৰু কথা এটা আছে কি যে বহুতে খুধে নিজৰ ব্ৰেণ্ডটো বনালেনো কি বেনিফিট হ'ব কিয়নো মই নিজৰ ব্ৰেণ্ডত কৰিব লাগে তো হেতু এই ভিডিওটোতে অকমান আলোচনা কৰি দিছো প্ৰথম বেনিফিট যেটো হয় হেতু হৈছে যে নিজৰ মনোপলি বা নিজৰ মাৰ্কেট আপুনি যেতিয়া আমাৰ যিকোনো ধৰণৰ পেকেট আপুনি ব্যৱহাৰ কৰে ধৰক এতিয়া এটো ব্ল্যাক ডায়মণ্ড হওক উপাসনা হওক মনসুন হওক এইবিলাক পেকেট আমাৰ কমন পেকেট এই পেকেটবিলাক মাৰ্কেটত অলৰেডি চলি আছে মানুহে লৈ গৈ আছে বনাই আছে বিক্ৰী কৰি আছে কিন্তু তাত এটা প্ৰবলেম আছে কাস্টমাৰ বিলাক কনসিস্টেন্ট নহয় কাস্টমাৰ বিলাকে কোনো ধৰণৰ কোৱালিটি মেইনটেইন নকৰে যাৰ কাৰণে কিছুমান এৰিয়াত কিছুমান পেকেট মানুহে ভাল নোপোৱা হৈ যায় ধৰি ললো আপুনি এনেকুৱা এটা অঞ্চলত কামটো ষ্টাৰ্ট কৰিব লৈছে যত ব্ল্যাক ডায়মণ্ডৰ পেকেটটো আগৰ পৰাই চলি আছে তাতে দুই এজন মানুহে চেন্টটো ভালকে নিদি ব্ল্যাক ডায়মণ্ডৰ পেকেটটো বনাই মাৰ্কেটত দিলে তাৰ পিছত সেই মানুহখিনিয়ে হে পছন্দ নকৰা হল কিন্তু তেওঁলোকৰ মনত এটা কথা খুমাই গল যে ব্ল্যাক ডায়মণ্ডৰ পেকেটৰ গুণটো কম বা কাঠি কমকে থাকে তেতিয়া আপুনিও যদি সেম পেকেটটো লৈ ভাল কোৱালিটি বনাই বেছিকে কাঠি দিও মাৰ্কেটত দিয়ে
তেতিয়াহ'লেও কিন্তু আপোনাৰ পৰা তেওঁলোকে বস্তুটো কিন্তু নিকিনিব। সেইটোৱে হৈছে ডিসএডভান্টেজ ৰেডিমেড পেকেট এটা লৈ কাম কৰা। গতিকে আপুনি যদি নিজৰ ব্ৰেণ্ডত কৰে তেতিয়াহ'লে সেইটো আপোনাৰ মনোপলি থাকিব। আপুনি নিজৰ ব্ৰেণ্ডত ভাল দিয়ক, ভাল কাঠি দিয়ক, এটা ভাল মাৰ্জিনত পেকেটটো বিক্ৰী কৰক। সেই পেকেটটো যেটো বেলেগে দিব নোৱাৰে, ভাল হ'লেও আপোনাৰ বেয়া হ'লেও আপোনাৰ বেছি দামত বিকিলেও আপুনিয়ে লাভ পাব। গতিকে আপোনাৰ হাতত সেই মাৰ্কেটৰ মনোপলি থাকে। দ্বিতীয় কথাটো হ'ল কি নিজৰ ব্ৰেণ্ডটোৱে আপোনাৰ পৰিচয়টো মাৰ্কেটত লৈ যায়। ইন ফিউচাৰত ব্যৱসায়টো যেতিয়া ডাঙৰ হ'ব, আপুনি যদি ভাবে মই গভৰ্ণমেণ্টৰ যিকোনো এটা স্কিমত এপ্লাই কৰোঁ, যিকোনো এটা লোনৰ কাৰণে এপ্লাই কৰোঁ, তেতিয়াহ'লে নিজৰ ব্ৰেণ্ডটোৱে আপোনাক সেই ক্ষেত্ৰতো সহায় কৰে। কেনেকৈ সহায় কৰিব? এই ক্ষেত্ৰত আপোনালোকক নিজৰ ব্ৰেণ্ডটোৱে কেনেকৈ সহায় কৰিব? যেতিয়া আপুনি যিকোনো এটা বেংকত লোনৰ কাৰণে এপ্লাই কৰিবলৈ যাব, মেনেজাৰজনে চিধাই আপোনাক সুধিব যে আপুনি কামটো কিমান দিনৰ পৰা কৰি আছে, কি কথা। তেতিয়া আপুনি নিজৰ পেকেটটো, নিজৰ ব্ৰেণ্ডৰ পেকেটটো তেওঁ দেখাব পাৰে আৰু এপ্ৰ'চ কৰিব পাৰে যে হয় এইটো মই ইমান দিন হ'ল কৰি আছোঁ আৰু এইটো মোৰ ব্ৰেণ্ডত আছে। তো এই ব্ৰেণ্ডটোৱে আপোনাৰ সেই যিটো কথা, সেই কথাটোৰ ভেলিডিটি বেংকৰ মেনেজাৰজনক দিব। আৰু যেতিয়া তেওঁ দেখিব হয় তেওঁ সঁচাকৈ নিজৰ ব্ৰেণ্ডত, নিজৰ কোম্পানী ফাৰ্মৰ নামত কামটো কৰি আছে, তেতিয়াহ'লে তেওঁ আগ্ৰহী হ'ব আপোনাক লোনটো দিয়াৰ কাৰণে। গতিকে এই ক্ষেত্ৰতো আপোনাৰ এই ব্ৰেণ্ডটোৱে আপোনাক এটা এডভান্টেজ প্ৰভাইড কৰিব। ঠিক একেদৰে আজিকালি বহুতো গভৰ্ণমেণ্টৰ ট্ৰেড ফেয়াৰবিলাক হয়, য'ত ফ্ৰী অফ কষ্ট ষ্টল লগাবৰ কাৰণে সুবিধা কৰি দিয়ে গভৰ্ণমেণ্টে। তো তেনেকুৱা ধৰণৰ ষ্টলবিলাকতো আপোনালোকে, গতিকে তেনেকুৱা ধৰণৰ বাণিজ্যিক মেলাবিলাকতো আপুনি ষ্টল লগোৱাৰ সুবিধা পাব পাৰে নিজৰ ব্ৰেণ্ডটোৰ কাৰণে। গতিকে এনেকুৱা ধৰণৰ বহুখিনি সুবিধা আপোনালোকে লাভ কৰিব পাৰে আৰু এইবোৰ কৈ থাকিলে শেষেই নহ'ব। গতিকে ভিডিঅ'টো চাই যদি আপোনালোকে বুজি পাইছে আৰু নিজৰ ব্ৰেণ্ড এটা বনোৱাৰ কাৰণে ইণ্টাৰেষ্টেড হৈছে, তেতিয়াহ'লে আমাৰ স্ক্ৰীনত অহা ফোন নম্বৰত যোগাযোগ কৰি ইয়াৰ বিষয়ে আৰু অধিক তথ্য লাভ কৰিব পাৰিব। আৰু যদি আপুনি ধূপকাঠিৰ ব্যৱসায়ও আৰম্ভণি কৰোঁ বুলি ভাবিছে, নিজৰ ব্ৰেণ্ড নবনোৱাকৈও যদি কৰোঁ বুলি ভাবিছে, আপুনি আমাৰ লগত যোগাযোগ কৰিব পাৰে। স্ক্ৰীনত অহা ফোন নম্বৰত যোগাযোগ কৰিলে আপুনি ৰুদ্ৰ ট্ৰেডাৰ্ছৰ কাৰ্যালয়ত কথা পাতি আপোনাৰ নিজৰ ধূপৰ ব্যৱসায়টো আজিৰ পৰাই ঘৰতে ষ্টাৰ্ট কৰিব পাৰিব। বহুত কম মূলধনেৰে ব্যৱসায়টো ষ্টাৰ্ট কৰিব যিহেতু পাৰে, একদমেই ৰিস্ক নাথাকে। এবাৰ আৰম্ভণি কৰি যেতিয়া আপুনি ছাকচেছ হ'ব, তেতিয়া সেইমতে ব্যৱসায়টো গ্ৰ' কৰি লৈ গৈ থাকিব।